এই বেহৰবাৰী আউটপোষ্টৰ কনচেপ্টবিলাক লিখে কোনে? অভিনয় খুব ধুনীয়া কৰে দেই। ডাইৰেক্টৰজনকো কিন্তু ধন্যবাদ দিব লাগিব। অলপ বহিছে কি চাই আছা? বেহৰবাৰী চিৰিয়েলখন ভাল হয় বহুত। মোৰ বহুত টেনশ্যন কি টেনশ্যন ইমান তোৰ? মই বিয়াখন পাতিব লাগিছিল। তই হাই ছেকেণ্ডাৰী পাছ কৰি কামটো সোমাইছিলি হ'লে নাই বেয়া বাচ্ছা তোৰ? নহয় তই বুজা নাই। কি বুজিব লাগে কৈছোন কো? নতুনকৈ কোম্পানী এটাত জইন কৰিলোঁ। ঘৰৰ পৰা তই অহা যোৱা কৰাটো অসম্ভৱ কথা। গতিকে ভাড়া ৰুম বিচাৰি গ'লোঁ। প্ৰায় মালিকৰ এটাই প্ৰশ্ন। মালিকে সোধে তুমি মেৰিড নে আনমেৰিড? মই যিহেতু বিয়া পতা নাই মই আনমেৰিড বুলিয়ে ক'ম। তাৰপিছত মালিকে কয় যে আমি বেচেলাৰক ৰুম নিদিওঁ, আমি ফেমিলিকে ৰুম দিওঁ। কেছটো মানে সেইটোহে। সেইকাৰণে মই টেনশ্যনত আছোঁ। এইবাৰ যদি তোমাৰ মালিকে কয় বোলে বেচেলাৰক ৰুম নেদাওঁ, তেতিয়াহ'লে ডাইৰেক্ট কবি 1 বছৰৰ পিছত বিয়া পাতি 3 বছৰৰ পিছত ফেমিলি লৈ আহি আছোঁ, আপুনি ৰুম খালী ৰাখক। খেলাও খতম, পইচাও খতম।